বন্ধুসকল আমি 2024 চনত আৰম্ভ কৰা গছপুলি ৰোপণৰ আজি বহাগৰ 1 তাৰিখ বুলি এইবাৰ আমি ৰুম আমি গছ কাটছিল আমাৰ নিতুল আৰু হিৰকে মিনালৰ ঘৰত কাটছিল আমি মই নাছিলোঁ মই অলপ বাহিৰত জগন্নাথত গৈছিলোঁ ফুৰিব আৰু ইও নাছিল মিনালো নাছিল সিও মিজোৰামত থাকে আজিকালি এতিয়া আমি যাই আছোঁ নখতি খেলপথাৰ না পশ্চিম নখতি বাৰাগোপাল মন্দিৰত তাতে আজি গছপুলি ৰুম অ'কে চাই থাকিব এই আমাৰ ৰেডি নেট পুলি গোবৰ আৰু এফালে গোবৰ নতুন আৰু এফালে দিনমণি জয় জুবিন দা উপস্থিত হ'লোঁ নখতি পশ্চিম নখতি গোপাল মন্দিৰৰ সন্মুখত আমাৰ খুৰাহঁতো আহি উপস্থিত হ'ল খুৰাই আহিল আৰু এইটো খুৰাও আছে আমি এতিয়া গছৰ পুলি ৰুম এয়া গছৰ পুলি ৰোৱাৰ আৰম্ভণি নিজে ভাল নালাগিল এনেকৈ এই বৰ্তমান গোবৰ আৰু মাটি মিক্স কৰি আছে আমাৰ নিতুল ভাই নিতুল এটা স্পেচিয়েলিষ্ট হয় এইটো আমাৰ দিনয়ো ভিডিঅ' কৰি আছে মানে ভিডিঅ' কৰাৰ মূল উদ্দেশ্য কি জানে না এইগিলা ভাল কাম নিশ্চিতভাৱে ভাল কাম আমি নিজৰ কাম কৰিলে হ'লেও আমি ভাল কাম বুলি কমে আৰু আমাক দেখি যাতে আৰু চাৰিটা এনেকৈ কামটো কৰে সেইকাৰণে আমি মানে ছ'চিয়েল মিডিয়াৰ কাৰণে কামটো কৰি আছোঁ থেংক ইউ আহক কৃষ্ণ কৃষ্ণ প্ৰভু বাচাবা প্ৰভু অলপ গোবৰ দিব লাগে চাব আপোনাৰ দাখানে কাটব বয়াকে আছে দিনত মই ভিডিঅ'ত মই এটা কথা কৈছোঁ তুমি কৈ থাকিবা আমাৰ ই মিনা লাগিব ক'ব না আমিতো ধৰক 4 নম্বৰ বাৰ এইবাৰ হেতি 4 নম্বৰ বাৰ হ'ল আমাৰ লগত নতুন সদস্য আছে দিনদা এতিয়া দিনদাৰ মানে আমি যেখিনি শান্তি পাওঁ সেইখিনি মানে অনুভৱখিনি বুজাব নোৱাৰোঁ কিমান শান্তি আছে দিনদাৰ কেনে অনুভৱ প্ৰথম কথাটো হ'ল কি অনুভৱটো আচলতে গছপুলি ৰোৱাৰ অনুভৱটো মই বেলেগকৈ ব্যক্ত এইকাৰণে কৰিব নালাগে কৰাৰ মানে প্ৰয়োজন নাই বুলি ভাবোঁ যে গছপুলি ৰুই যিমান মানুহ গছপুলি ৰুই সেই অনুভৱটো অলৰেডি মানুহ বুজি পায় গতিকে তোমাৰ লগত এই ভাল কামটোত মই জড়িত হৈছোঁ এইকাৰণে যি তোমাৰ লগত এনে ভাল কামখিনি ময়ো কৰিব খোজোঁ আৰু আজিৰ পৰাই জড়িত হৈ পৰিলোঁ আৰু তাৰ মাজতে এটা কথা ক'ম যে মই এটা মোৰ ব্যক্তিগতভাৱে মই গছপুলি ৰোৱা যদি অভিজ্ঞতাৰ কথা কওঁ মোৰ প্ৰত্যেকটো বাৰ্থডে মানে আজিকালি মোৰ এতিয়া 38 বছৰ হ'ল যে কলেজত পঢ়া দিনৰ পৰাই মোৰ 31 ডিচেম্বৰ বাৰ্থডেটোত একডাল গছপুলি ৰোওঁ আৰু মই এই ভিডিঅ'টোৰ যোগেদি প্ৰত্যেকটো মানুহক এই চাই থকা মানুহক মই এটা আহ্বান জনাইছোঁ অন্ততঃ বছৰটোত এটা দিন নিজৰ জন্মদিনটোত এটা গছপুলি ৰোওক সেনেকৈ যদি প্ৰত্যেকে যদি এটা গছপুলি ৰোয় আমাৰ সমাজখন সেউজীয়া হওঁতে বহুত বেছি সময় নালাগে কিন্তু এইটোৱেই লাগে আমাক পৰিৱেশটো সেউজীয়া লাগে অক্সিজেনটো ভাল লাগে আজি আমাৰ নতুন এটা সদস্য আছে সেই নতুন সদস্যটো হৈছে দিনমণি তালুকদাৰ আৰু দিনমণি তালুকদাৰে আজি আমাৰ ইয়াতে আজিৰ অনুষ্ঠানত গছৰ পুলি এটা ৰুই পেলাই আমাৰ অনুষ্ঠানটো শুভ উদ্বোধন কৰিব আৰু 1 মিনিট এই নাহৰ পুলিটো কাৰ নামত ৰুৱাইছে জুবিনদাৰ নামত জয় জুবিন দা জুবিনদাৰ নামত এই নাহৰ পুলিটো আজি ৰুইছোঁ আজি প্ৰথম হিচাপে মই আজি প্ৰথম আহা হিচাপে আৰু জুবিনদাৰ নামত এই নাহৰ পুলিটো ৰুই আজি মোক খুবেই ভাল লাগিল আৰু আশা কৰোঁ এনেহেন আৰু ভাল কাম আমাৰ এই গ্ৰুপটোৰ মাজেদি আৰু বহুত বেছি হৈ থাকিব জয় জুবিন দা আৰু এইটো হৈছে আলবাল এইটো আলবাল বুলি কয় জুবিনদাৰ ভাষাত এইখিনি যোনখিনি মাটি আছে সেইখিনি কয় জুবিনদাৰ ভাষাত আলবাল আচলতে এটা কথা জুবিন দাই কোৱা মতে যে আলবাল বুলি এখান্তি বোলে আলবাল বুলি সেইটো খোলা থৈ দে এই সৰুকে আকোডাল আৰু হেৰি মাৰিব পাৰিলি খুঁটি এটা মাৰি দিব খুঁটি এটা মাৰি অলপ ঘৰ দে আমাৰ মিডিল দাও জগন্নাথৰ পৰা আহিল আহি কিনে আমি এইটো আমি এইখিনি কি কয় পশ্চিম নখতি না পশ্চিম নখতিত আমি নতুনকৈ গছপুলি ৰোপণ কৰিছোঁ মিতুল দাই মানে একডাল গাছ ৰুব এইটো কি কাৰ নামত ৰুবা তুমি নাহৰৰ পুলি জয় জুবিন দা ঠিক আছে আৰু কিবা কৰাৰ ইচ্ছা আছে আমিতো কম পইচাৰ মানুহ যিখিনি পাৰোঁ কৰি যাম কিন্তু
এবাৰ আমাৰ গাছৰ পুলি ৰোপণ কৰিব আমাৰ বৃক্ষৰোপণ গ্ৰুপৰ সম্পাদক হীৰকজ্যোতি তালুকদাৰ ৰাজকুচি। কাৰ নামত ৰোৱা এইটো? জয় জুবিন দা। আমি আজি 7 বছৰ আগৰ পৰাই ৰুই আছোঁ। এইবাৰ এখেতে আৰু নাহৰ ডাইৰেক্ট জুবিনদাৰ কাৰণে ৰুইছোঁ। আগতে বেলেগ গাছৰ পুলি ৰুইছিলোঁ, বেলেগ গছৰ পুলি ৰুইছিলোঁ। কিন্তু জুবিন দা মৰাৰ পিছৰ পৰা আমি নাহৰ থাকোঁ আৰু নাহৰ থাকব। জুবিন দা মৰা নাই একচুৱেলি। মৰা বুলি ক'লে আমাৰ ভুল হ'ব। আমাৰ মাজত সদায় থাকিব আৰু সদায় থাকক। ভগৱানক এটাই কামনা কৰোঁ, বাকী চবকে ভালে ৰাখক। জুবিন দাক যোনে মাৰছি সিহঁতক নৰক যন্ত্ৰণা দি পেলাই পচে পচে মাৰক। জুবিনদা বিনয় প্ৰথম গছ পুলি আমাৰ নাহৰ। নে কি হ'ব কি হ'ব? না আগত ৰুইছোঁ, লাংটা ঘৰত ৰুইছোঁ, নাহৰ ৰোৱা না কেন ৰুইছোঁ। কেন ৰুইছোঁ দুৰ্গা পূজাৰ ভাচনিত ৰুইছিলোঁ। আছে নি এইবাৰ আমি লগ পালোঁ আমাৰ পশ্চিম নখতি গোপাল মন্দিৰৰ সম্পাদক ডাঙৰীয়াক, সভাপতি আৰু এখেত সম্পাদক ন, দুজনক আমি লগ পালোঁ। তেখেতসকল আগত অনুপস্থিত আছিল, এতিয়াহে গৈছিল তেখেতসকল। যে নহওক আমাৰ আপোনালোকৰ এই অনুষ্ঠান জেগাটো আপোনাক সুবিধা দিছে, তাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। কিন্তু আপোনালোকৰ প্ৰতি আমাৰ এটাই অনুৰোধ, যদি কিবা কাৰণত এই গছৰ পুলিখিনি ইয়াৰ পৰা স্থানান্তৰিত কৰিব লগা হয়, আমাক একবাৰ খবৰ নেদাকে আপোনালোকে নকৰিব। আমাক একবাৰ খবৰ দিব, তাৰপিছত আপোনালোকে জোকে নিব লাগে আমি তাকে নিদিম। আৰু এতে আমি পুলিকেইটাৰ যত্নহে ল'ব পাৰিম। বাকী গৰু ছাগালৰ পৰা যিখিনি প্ৰটেকশ্যন সেইখিনি আপোনালোকে ল'ব লাগিব। সেই অনুৰোধ আপোনালোকৰ প্ৰতি। নাখাম